বন্ধুসকল সময় হৈ গ'ল 8:51 আৰু আজি হৈ গ'ল 22 আগষ্ট যেহেতু মই ঘৰলৈ আহিলোঁ আৰু এতিয়া বৰ্তমান ৰাতি আহি ভিডিঅ'টো বনাইছোঁ মানে আহোঁতে ভিডিঅ' নবনালোঁ এটা কাৰণে মোৰ লগত যি যে আছিলে পোৱালি বিকাশ তো মানে কি হ'ল তাৰ লাইচেন্স নাই ঠিক আছে খোলাকৈ কৈছোঁ তাৰ লাইচেন্স নাই আৰু মোৰ লাইচেন্স মোৰ আগতে LMV আছিল LMVটো মই 6 চকা চলাইছোঁ ট্ৰাক চলাইছোঁ LMVটো চলাইছোঁ লাৰ্নাৰটো চলাইছোঁ LMV যিটো প্ৰথম লাৰ্নাৰ আহে লাৰ্নাৰটো চলাইছোঁ LMVটো চলাইছোঁ আৰু এতিয়া মগুৰিত মানে হেভি লাইচেন্স অলৰেডি ৰেনু কৰিলোঁ হেভি লাইচেন্সো আহিলে আৰু হেভি লাইচেন্স লৈও মই ট্ৰাক চলাই আছোঁ ঠিক আছে আৰু ভিডিঅ'ত দেখা পাই থাকে চাগে এতিয়া মেইন কথাটো হৈ গ'ল যে বিকাশ মানে পোৱালি যিটো মোৰ লগত ভিডিঅ'ত দেখি থাকে তো সি প্ৰথম মোৰ লগত হেণ্ডিমেন কৰিব গৈছিলে এতিয়াও হেণ্ডিমেনে হয় এতিয়াও একো ড্ৰাইভাৰ নহয় তো মোৰ লগত হেণ্ডিমেন কৰিব গৈছিলে মণিপুৰত হা তাকো গৈছিলে বেলেগ বাবলু বুলি কয় লগৰ এটাৰ লগত তো তাৰ লগত গৈছিল তা আহিবলৈও পইচা নাছিলে সেইটো টাইমত নিজৰ ভাইটি লিখিয়া আনি মোৰ ঘৰতে খুৱাই বৈ তাক নিজৰ ভাইটি লিখিয়া মৰম কৰিলোঁ আৰু এই গাড়ীখন মই এৰি দিয়ে এইটো কাৰণ সি প্ৰথমতে মোৰ নাম্বাৰটো ছেভ কৰিছিলে বিপ্লৱ ব্ৰ ঠিক আছে সেই নাম্বাৰটো ছেভ কৰিছিলে একো নাই তা কালি পৰহি 2-3 দিনমান হৈছে মোৰ নাম্বাৰটো সি ছেভ কৰিছে বিপ্লৱ হেল্পাৰ মই এইটো স্ক্ৰীনশ্বটটো লগাই দিছোঁ আৰু ভিডিঅ'টো লগাই দিছোঁ গাইছ মই বিকাশৰ মোবাইলটো লৈ আনিলোঁ এইফালে চাওক মোৰ নামটো কি লিখি থৈছে দেখাইছোঁ ৰ'ব বিপ্লৱ হেল্পাৰ মই তাক ষ্টেৰিং চুব দিলোঁ আৰু হেল্পাৰ লিখিছে তো সি মোৰ নাম্বাৰটো ছেভ কৰিছে বিপ্লৱ হেল্পাৰ তো তাক মই সুধিলোঁ যে তই যে মোৰ নাম্বাৰটো ব্ৰ' পৰা হেল্পাৰ বুলি লিখিলি কিহৰ কাৰণে তো সি কৈছে মোৰ নাম্বাৰটো কি লিখা আছে মই এইটো চিম মোৰ যিসকলে মোৰ কণ্টেক্টত আছে তেওঁলোকে গম পায় যে মই এইটো চিম 2016 চনৰ পৰাই চলাই আছোঁ আৰু যেতিয়া মোৰ লগত তই হেণ্ডিমেন কৰিব গৈছে ন তো মইতো তাক হেণ্ডিমেন বুলিয়ে লিখিম থৈ না তাক মই মালিক বা ড্ৰাইভাৰ বুলি লিখিম নেকি তো সি মোৰ নাম্বাৰটো লিখিছে হেল্পাৰ তো সেইটো কাৰণে কৈছোঁ মোৰ লাইচেন্সৰ ওপৰতে সি ভৰসা কৰি গাড়ী চলাই আছে যদি কাইলৈ যদি গাড়ীখন যদি লাগি যায় তেতিয়াহ'লে মোৰ লাইচেন্সে দিব লাগিব তাৰ উপৰেঞ্চি সি মোৰ বোলে মুখ ভাঙে বোলে বে তাক ময়ে প্ৰথম ষ্টেৰিং ধৰিব দিলোঁ মই তাক গাড়ী চলাবলৈ শিকালোঁ সি মোৰ বোলে মুখ ভাঙে কালি সেইখিনি ভিডিঅ' নকৰিলোঁ বাৰু তো বহুত সৰু ল'ৰা মোৰটোতো কাকোটোতো মোৰ সৰু ভণ্টিক ভিডিঅ' দেখিয়ে থাকে তাইতো এতিয়া BA ছেকেণ্ড চেম পঢ়ি আছে তাইতকৈও সৰু ইমানে সৰু ল'ৰা তো নিজৰ ভাইটি লিখিয়া মৰম কৰিছিলোঁ এইবিলাক লেবেল আমাৰ লগত ফালি লাভ নাই তো মেইন কথা হৈ গ'ল যেতিয়ালৈকে লাইচেন্স নাথাকে সেইটো এটা যিমানে ধুনীয়াকৈ গাড়ী নচলক সেইটো হেণ্ডিমেনে হয় সেইটো কেতিয়াও ড্ৰাইভাৰ নহয় যেতিয়ালৈকে লাইচেন্স নাথাকে বা যেতিয়ালৈকে এখন গাড়ী চাৰ্জত লৈ নচলায় ন তেতিয়ালৈকে ড্ৰাইভাৰ বুলি নকয় সেইটো হেণ্ডিমেনে কয় বাকী হেণ্ডিমেনক হেণ্ডিমেন বুলিয়ে ক'ব লাগিব তো বাকী একো নাই সেইটো কাৰণে সেই গাড়ীখন এৰি দিলোঁ যিহেতু আমি ইমান ডাঙৰ ড্ৰাইভাৰৰ লগত আমি হেণ্ডিমেনখিনি আমিতো চলিব নোৱাৰোঁ ন তো আমাৰো নিজা এখন পৰিয়াল আছে তো আমিতো সৰু সুৰা হেণ্ডিমেন মানুহে ইমান ডাঙৰ ড্ৰাইভাৰৰ লগত আমি নোৱাৰোঁ তো সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ আৰু এই গাড়ীখন যিখন গাড়ী মই চলাই আছিলোঁ এই ভিডিঅ' পাই আছিলে মানে গাড়ীখনৰ মালিকনীৰ লগত মোৰ একো বেয়া পোৱা একো হেৰি নাই মালিকনী বহুত ভাল মানুহ হয় মালিকনী এনেকুৱা মই আজি গৈছোঁ চলাবলৈ মোক ডাইনিঙত বহাই ভাত খাবলৈ মাতিছে মোক আৰু পোৱালিক তো তেতিয়াই গম পোৱা গৈছে যে কিমান মৰম কৰে আৰু ময়ো ভাবিছিলোঁ যে গাড়ীখন নেৰোঁ কিন্তু এনেকুৱাত মানে এৰিব লগা হৈ যায় আৰু মই কৈছিলোঁ যে ফোনত কৈছিলোঁ মালিকনীক মানে খুৰীক কৈছিলোঁ যে গাড়ীখন মোক চলাবলৈ মাতিছে মোক চলোৱা পইচা দিছে মই গাড়ী চলাম আৰু যেতিয়ালৈকে মই চলাই থাকিম তেতিয়ালৈকে মই পোৱালিক গাড়ী ষ্টেৰিং চুব নিদিওঁ বুলি কৈছিলোঁ বাকী মোলৈ একো ৰিপ্লাই নাহিল একো নাই বাৰু ঘৰ আহিলোঁ পখিলা বেটিৰো দেহাটো বৰ ভাল হোৱা নাই সেইটো কাৰণে ভিডিঅ' নাই কৰা মই এতিয়া ঘৰৰ পৰা বাহিৰত আহিয়ে ভিডিঅ'টো বনাইছোঁ মানে ভিডিঅ' আগৰ গোটেইখিনি ৰেকৰ্ড কৰি এডিট চব হৈ গ'ল বাকী এতিয়া মানে কি কাইলৈ যিহেতু ভিডিঅ' আজি মানে অহাকালিলৈ দেওবাৰে যিহেতু ভিডিঅ'টো দিব লাগিব সেইটো কাৰণে ৰাতি এতিয়া 9টা বজাত আহি এই ৰাস্তাত আহি ভিডিঅ' বনাই আছোঁ তেন্তে বন্ধুসকল এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই মানে ভাল পালে আৰু তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি কোনো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বাকী ক'লোৱে যে আমি ইমান ডাঙৰ ড্ৰাইভাৰৰ লগত আমি মানে লাইচেন্স থকা মানুহে মানে আমি হেল্পাৰ কৰিব নোৱাৰোঁ তো বাই জয় আই অসম জয় জুবিন দা।